কি খবৰ সবৰে বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা যাচিলো সকলোলৈ I wish you all a very happy ৰঙালী বিহু আজি আমাৰ প্ৰগ্ৰাম আছে হেৰিত গান্ধী ময়দান বঙাইগাঁও সেইকাৰণে আমি একদম ৰেডি হৈছে যাবৰ কাৰণে এতিয়া সকলোৱে ৰেডি হৈছে আৰু ইবাৰ আসলতে মই অলপমান গাম বহুত দিনৰ মূৰত আসলতে 10-12 বছৰ মূৰত মই গাই আছো মই এনেই নাগাও মোৰ হবি হয় মই ভাল পাওঁ গান গাই আৰু সৰুৰ পৰা গোটেই ফ্যামিলিটো মিউজিক্যাল ফ্যামিলি আছিল তো এনেই আৰু অলপমান বাইদেউৰ লগতে ব্যাকিং অলপমান কৰিম মই তো এনজয় কৰিম বুলি গৈ আছো আৰু এজনী ভণ্টি আছে তেওঁ আহিব তাইও আহিব মোৰ লগত হেই কৰিব সাপোৰ্ট কৰিবৰ কাৰণে ফেসবুক মই লাইভ কৰিবলৈ মই চেষ্টা কৰিম মই যিমানখিনি পাৰো আপোনালোকক মই দেখাব খুজি ষ্টেজত আচলতে বহুত চেনেল আহিব আৰু মিডিয়া বিলাক থাকিব তেওঁলোকে কভাৰ কৰিব কিন্তু মই যিবিলাক বিহাইণ্ড দ্য স্ক্ৰীন গ্ৰীন ৰুম হওক বা প্ৰেক্টিছ সেশন হওক বা ট্ৰাভেলিং হওক সেইবিলাকৰ চিনবিলাক মই আপোনালোকক দেখাব চেষ্টা কৰিম যিমান পাৰো একদম ৰ দেখাবলৈ মই চেষ্টা কৰিম আৰু মইতো এইবিলাক কৰি বিৰাট এনজয় কৰোঁ মই আশা কৰোঁ আপোনালোকে এনজয় কৰিব साउंड गया क्या साउंड गया हैप्पी बिहू असम लव यू एओ प्रणीता বাইদেউৰ লগত এবাৰ বাইদেউক মেকআপ কৰিব সবকে বিহু শুভেচ্ছা থাকিল এটা আমি যাব লাইছো তাকেতো এতিয়া আমি বঙাইগাঁও যাইছোঁ মাহঁতৰ ঘৰ মাহঁতে খোৱা কৰি এতিয়া ওলাইছোঁ বঙাইগাঁও যাবলৈ আৰু গধূলি বঙাইগাঁওবাসীসকলক লগ পাম বুলি আশা কৰিছোঁ সকলোকে আৰু এবাৰ শুভেচ্ছা इसी समय आ जाऊंगी कल हाँ अभी तो रखो मोबाइल रख दिया है এটা আমি ৰেডি হৈছো এতিয়া যাবৰ কাৰণে আমি ৰেডি হৈছো মাজনীও ৰেডি হৈছে এজন এও মোৰ লগত গাব এয়া মোৰ কাজিন হয় আমি দুজনী একেলগে কোৰাছ গাম এতিয়া আমি এখন হোটেলত আছো এতিয়া ধুনীয়া হোটেল ইয়াৰ পৰা চাগে বেছি দূৰ নহয় য'ত প্ৰগ্ৰাম হ'ব গান্ধী ময়দান বেছি দূৰ নহয় চাগে এয়া ৰেডি হ'লো আৰু এতিয়া কিবা এটা খাই ল'ম কেনেকুৱা লাগিছে মোক এইটো পিন্ধি লৈছো মই এইটো মোৰ ফেভৰেট ৰুদ্ৰাক্ষ হয় এইটো মই সদায় যেতিয়াই পাৰোঁ যেনেকৈ পাৰোঁ মই সদায় পিন্ধো এইটো মই শিৱ ভক্ত হয় সেইকাৰণে এতিয়া মই বাইদেউৰ ৰুমলৈ যাওঁ আমি বেলেগ এটা ৰুমত আছোঁ বাইদেউ এটা বেলেগ এটা ৰুমত আছে মই আপোনাৰ বাইদেউৰ ৰুমলৈ লৈ যাম তাই কি কৰি আছে চাওঁ ঠিক আছে ব'লা মাজনী আহিবি আৰু এইজনীয়ে কৈছে দৰ্জাখন খুলি যাব দৰ্জাখন খুলি যাব লাগে বোলে তাই বোলে ভয় লাগে বোলে কাৰণ তাৰমানে কি জানে মই দেখাওঁ এইটোত শুনিছেনে কিবা এটা আৱাজ এটা আহি আছে হা তাৰমানে সেইটো চাইডৰ ৰুমত টিভিটো চলি আছে এতিয়া আৱাজটো আহি আছে আমি ভাবিলোঁ আমিতো টিভি চলোৱা নাই কেনেকৈ আৱাজ আহিলে এই যি ভয় সেইটো কাৰণে আচ্ছা ঠিক আছে বাৰু মই লৈ গৈ আছোঁ এতিয়া মাজনী মই আহি আছোঁ হা ৰেডি নে